নমস্কাৰ বন্ধুসকল, আজি অন্য এটা সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আজিৰ দিনটো প্ৰায় এতিয়া 4টা বাজিবই হ'ল আৰু এতিয়া মই গৈ আছোঁ দোকানলৈ। আজি যে বাৰ্থডে এটা আছে, কিবা এটা আনিবলৈ বুলি যাবলৈ ওলাইছোঁ। মোৰ লগত কোন যাব আহি আছোঁ আৰু মোৰ লগত যাবলগীয়া মানুহজনী এইজনী যাবলৈ ওলাইছোঁ। এতিয়া আমি দোকানলৈ যাম, কিয় যাম কৈছিলোঁ এবাৰ, তথাপিও আপোনালোকক কি আনো দেখাম বাৰু পাছত। এতিয়া গৈ আছোঁ, এয়া আমি যাবলৈ ওলাইছোঁ ফুৰিবলৈ নহয়, আকৌ ফুৰিবলৈ আমি ক'লা ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ফুৰিবলৈ নহয়, আমি যাবলৈ ওলাইছোঁ দোকানলৈ। আপোনালোকক দেখাম দোকানলৈ গৈছোঁ, কি আনোগৈ দেখাম ৰ। এয়া আমাৰ বাইদেউ লগত মোৰ ভিনদেউ, এয়া মোৰ ভিনদেউ। এয়া এইটো ল'ৰাটোৱে মোক মাতিছে, দেখিছেনে? এইটো ল'ৰাটো যাম মাতিছে মোক, কৈছে এয়া গাড়ী গৈ আছে। এয়া আমি দোকানতে আছোঁ, দোকানত ভিৰ হৈ আছে বৰ্তমান, সেইটো কাৰণে আমি বাহিৰতে ৰৈছোঁ অকণমান। বজাৰ কৰিছে, মই বহি আছোঁ। বন্ধুসকল, আমি দোকানৰ পৰা আহিলোগৈ, কি ল'লোঁ আপোনালোকক ক'ম বাৰু। তথাপি আকৌ বাটতে আমাৰ খুৰী এজনী আছে, খুৰী ঘৰত ভাবিলোঁ বিহু খাই যাওঁ আৰু এয়া সোমাইছোঁ আৰু আমাক খোৱাটোহে লাগে ন আৰু। এয়া আমাৰ গেট কিপাৰ বহি আছে, ভাই দি দিয়ক নতুন বছৰ শুভেচ্ছা দি দিয়ক, ভালকৈ কওক। নতুন বছৰৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা দি দিবি, নতুন বছৰ শুভেচ্ছা দি দিয়ক। এজন আমাৰ খুৰা দেই। এয়া আমি আহি আছোঁ ঘৰ, এতিয়া গৃহ প্ৰৱেশ কৰিম ৰ'ব। আমাৰ জমনি এটা হ'ল, আজি বিহু খাবলৈ আহিলোঁ, কিন্তু মানুহ নাই। ইয়াত আকৌ উভতি আহিছোঁ আমি, আহিছোঁ আৰু দেই। তাৰপিছত আমাৰ ইয়াৰ কোহাল বাখৰ আপোনালোকে ইগন'ৰ কৰিব, আৰু বাকী বেকগ্ৰাউণ্ডৰ গোটেই কোহাল বাখৰ ইগন'ৰ কৰিব। আমি আহি আছোঁ দেই, হয় ইয়াৰ গাইছ আমি আহি আছোঁ। যাবা নেকি? অঁ, কি আনিলোঁ আপোনালোকক আনবক্সিং কৰিম ৰ'ব। ৰ'বা, এতিয়া আমাৰ ফটাফটি হিন্দীটো শুনি লওক। ये है साबुन का थैला, ये है गा धोआ की साबुन, सब ये है वही बर्थडे गिफ्ट देने के लिए हम दुकान से ला रहा है। और मैंने लिया ये चॉकलेट मेरे लिए, और मैं हेरी আপোনালোকে প্লিজ এইবোৰ ধেমালিবোৰ ইগন'ৰ কৰিব দেই। আমি জমনিহে কৰিলোঁ, ফটোৰ কাৰণে মানে। তো এতিয়া হেৰি এই কেক এটা দিছোঁ বাৰ্থডে বুলি, আৰু তাকে চকলেট আনিলোঁ। এতিয়া দোকানৰ পৰা আহিলোগৈ বাৰু, এতিয়া ঘৰলৈ গৈছোঁ দেই। আমাৰ ভাইটি এটা আজি বাৰ্থডে বুলি মই আজি তাক কেক এটাকে গিফ্ট দিলোঁ। কেকটো এতিয়া লৈ পেলাই যাওঁ, আপোনালোকক তাৰপিছত লগ পাই আছোঁ। বন্ধুসকল, আমি বাৰ্থডে খাবলৈ ওলালে, মই এটা কেক এটা গিফ্ট দিছোঁ। হয়তো মই লৈ লৈছোঁ, তাই লৈছে বোলে। কেক এটা চাহ খোৱা কেক এটা ইয়াতে দিলোঁ আৰু। তেতিয়াহ'লে ব'লক, এতিয়া আমি তাতে লগ পামগৈ। বেছি মানে আমাৰ ঘৰ চকোৱা, এইখন চকোৱা আমাৰ সেইটো ঘৰ এই সন্মুখৰ সিপাৰ আৰু। বাৰ্থডে খাবলৈ আহিছোঁ, মানে নবৌজনী ল'ৰাটোৰ আজি বাৰ্থডে নিয়ম মানে অকণমান সৰুকৈ কৰিছে ন, সৰুকৈ নিয়ম কৰিছে। সেয়া আহিছোঁ আৰু আমি সোনকালে আহিছোঁ আৰু মাতিছিলে দেৰিকৈ। অঁ, গেট খুলিছোঁ, এক্সপাৰ্ট যে আমি আমি সোমাইছোঁ আৰু দেই। আমি পাইছোঁহি আৰু এইকেইটা ল'ৰা ছোৱালী বহি আছে। বেলুন কেইটা চকচোন, এইটোৰ পৰা ফুলাব পৰা নাই। এয়া আমি আজি ইয়াৰ ফুৰিবলৈ যাবলৈ ওলাইছোঁ, বিহু খাবলৈ বুলি যাবলৈ ওলাইছোঁ। কালি হয় বিহু খাই ফ্লপ হ'ল, এয়া গৈ আছোঁ। ব'লক আমি দেখাই থাকিম ক'ত যাওঁ, কি কওঁ। আপোনালোকে আমাক আৰু দোকান আহি থকাই দেখে নহয় জানো। এয়া আমাৰ মানে তিনিআলিটো দোকান সেই
এই দোকানবোৰ পাৰ হৈ যাওঁ আৰু মই যে হাঁহিয়ে থাকোঁ মই মানে এনেকৈ থাকোঁ দেই আপোনালোকে প্লিজ বেয়া নাপাব মোৰ দাঁতকেইটা দেখিয়ে থাকিব আপোনালোকে এয়া আমাৰ বাবুদাৰ ঘৰ দাঁত ওলা বাইদেউ ন এয়া ওলাইছে মানে কি হ'ল কথাটো গোটৰ মিটিঙলৈ যায় সকলো তাৰপিছত ময়ো লগতে ওলাইছোঁ আৰু বিহু খাবলৈ বুলি আপোনালোকক দেখাই থাকিম ক'ত যাওঁ সকলোকে খাই দিলোঁ আমি এয়া আহি আছোঁ ৰাস্তাত খোজকাঢ়ি আমাৰ লগত এয়া খুৰী আহিছে খুৰী এইফালে আগত গৈ আছে কৈ দিয়ক ক'ত যাম কৈ দিয়ক গোটৰ মিটিঙলৈ যায় আৰু ব'লক তেনেহ'লে দেখি থাকিব আমি ক'ত যাওঁ কি কওঁ এয়া গাড়ী গৈ আছে আমি খোজকাঢ়ি আহি আছোঁ ব'লক লগ পাম তেতিয়া এইবোৰ জাবৰ আমাৰ মানুহখিনি কিমান কম আৰু মানে অকন্য বুলি ক'ব পাৰি ইমান জাবৰ ৰাস্তা কাষতে পেলাই ন টাউনৰ জেগা হ'লেও বেলেগ কথা গাঁৱৰ নাম ৰাখিছে আৰু তেওঁলোকে এইজোপা দেখিছেনে আমলখি দেখিছেনে মই জুম কৰি দেখাইছোঁ ইমান সময় আমলখি আছে দেখিছেনে লোভপানী পৰি গৈছে আৰু টেঙা বুলিলতে এয়া আগে গৈ আছে আমি পাছে গৈ আছোঁ আহি পালোহি আমি বাৰান্দাতে বহিছোঁ কাৰণটো মানে কি হ'ল আমাৰ এওঁলোকৰ যে গোটৰ মিটিং আছে সেইটো কাৰণে গোটৰ মিটিঙৰ কাৰণে আহিছে মোক লগত লৈহে আহিছে দেই মই এনেই আছিলোঁ কাৰণে মই গোটত নাই আকৌ দেখিছে নহ'লে গোটৰ মিটিং মাৰি শেষ হওক তাৰপিছত আপোনালোকক দেখাই আছোঁ আমি বহি আছোঁ আলহী ঘৰ তাৰপিছত আমি আপোনালোকক তাৰপিছত লগ পাই আছোঁ কি কৰে কেনেকৈ দেখাম কি দিয়ে খাবলৈ বাজনীয়ে ইমান ধুনীয়াকৈ বেৰত আঁৰি থৈছে দেখিছেনে দেখিয়ে ভাল লাগিলে সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ তাৰপাছত বায়ে আমাক চফ দিলে ইয়াত চফ লৈছোঁ চফ খাইছোঁ এয়া আমাক এতিয়া চাহ খাবলৈ মাতিছে আমি এতিয়া চাহ খাবলৈ যাম ভিতৰলৈ আমি দেখাম তাৰপিছত আপোনালোকক দেই এয়া আমাক চাহ খাবলৈ মাতিছে আহিছোঁ দেই এইখিনি আমাক চাহ দিছে নে ইমান ধুনীয়াকৈ সজাই দিছে চাহ খাব দিছে বন্ধুসকল মই এটা বস্তু খাইছিলোঁ মানে এইটো যে পকা মিঠৈ বুলিয়ে কয় পকা মিঠৈ নহয় পিঠাগুড়ি পিঠাগুড়ি মই খাম চাব দেই এইটো খালোঁ বুলি এইকণ লাগি আছে এইটোকে কয় পকা হেৰি দিছে পিঠাগুড়ি বুলি কেইটামান মই দাঁত কাম হৈ খাইছোঁ বিচাৰতে বন্ধুসকল এয়া জাষ্ট আহি পাইছোঁহি আহি পাই এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত যাম গোঁসাইঘৰত মানে গা পা ধুই যাম আৰু গোঁসাইঘৰত যাম গোঁসাইঘৰত বন্তিগছ জ্বলাই আহি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম এয়া ভাইটি কেনিবা যাব ওলাইছে ভাইটি যাবলৈ ওলাইছে দেৰগাঁও বন্ধুসকল মই বন্তি জ্বলাই এতিয়া আহিলোঁ আৰু ঘৰত মা দেউতা সকলো মিলি পেলাই চাহ খালোঁ আৰু এতিয়া মায়ে আজি বিশেষ কাম এটা কৰি আছে কাৰণে মই ভাত বনাব লাগিব আৰু এতিয়া ভাত বনামগৈ তাৰপিছত আৰু মোৰ কিবা এটা লিখা মেলা কাম আছে সেইটো কৰিম তাৰপাছত আৰু কি কৰোঁ আপোনালোকক আজি নজনাওঁ আৰু মানে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব কাৰণ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন সহজতে পাই যাব তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ।